নমস্কাৰ অৰ্কিড প্ৰেমীসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক দুটামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মোৰ সন্মুখত দেখিছে এজোপা লিহিৰি কপৌ পুলি আছে, যি অসমীয়া নামটো হ'ল লিহিৰি কপৌ আৰু ইয়াৰ চাইণ্টিফিক নেমটো হ'ল এৰিডিছ মাল্টিফ্লৰা। আৰু ইয়াৰ নিচিনা আৰু এটা আছে যিটো পৰুৱা কপৌ বুলি কয়, তাৰ নামটো হ'ল এৰিডিছ ৰজিয়া। দুইটাই ফুলি আছে, ইয়াত খুব সুন্দৰকৈ ফুলি আছে দেখিছে। আৰু এইটো সময়ত আচলতে এই কপৌটো কপৌ বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ কপৌ ফুলৰ নিচিনা দেখিবলৈ একেই। এই কপৌটো খুব সুন্দৰকৈ ফুলি থাকে। আৰু এইটো সময়ত আপোনাৰ কেইবাটাও এৰিডিছ ফুলি আছে। মোৰ ইয়াতে এৰিডিছ ক্ৰিস্পা ফুলি আছে, এৰিডিছ অডৰেটা ফুলি আছে, এৰিডিছ অডৰেটা আলবা, এৰিডিছ ৰজিয়া আলবা, বহুতকেইটাই ফুলি আছে। আজি আচলতে এটা খুব মই গম্ভীৰ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু চাওক, দিনক দিনে টেম্পাৰেচাৰ বাঢ়ি গৈয়ে আছে। এই সময়খিনিত আচলতে আমি কি কৰা উচিত অৰ্কিডখিনিক লৈ পিনি? এতিয়া বহুতে দেখিছে যে আজি দিনটোৰ টেম্পাৰেচাৰ প্ৰায় 37, আৰু এই সপ্তাহত যদি মই এনালাইচিছ কৰি চাওঁ ভালকৈ, যে আজিৰ দিনটোৰ লগতে আজি যোৱা দুদিনমানৰ পৰা যিটো হাৰত মানে উষ্ণতা বাঢ়িছে, এই সময়খিনিত দেখিছোঁ আমি মানে অৰ্কিডৰ গছবিলাক যদি বেছিকৈ ৰ'দ পৰে, তেতিয়াহ'লে কি হৈ যায়, ডিহাইড্ৰেট প্লাণ্টৰ নিচিনা হৈ যায়। আৰু তেনে সময়ত আমাৰ বহুতে ভাবি চিন্তি নাচাই কি কৰে, পানী দি দিয়ে গছজোপাত। তো তেনে সময়ত কি হয়, যদি আমি পানী দি দিওঁ, সেই আমাৰ কেইটামান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মই সমস্যাকেইটা বুজাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া দেখিছে এই গছজোপা ৰ'দ পৰি আছে, দেখিছেনে? এইটো সময়ত যদি মই ইয়াত পানী ঢালি দিওঁ বা পানী যদি মই স্প্ৰে কৰি দিওঁ, আমি দুটামান সমস্যা দেখা দিয়ে। এই চব যিহেতু এৰিডিছবিলাকৰ কি হয়, এই এনেকুৱা দেখিছেনে, এৰিডিছৰ ভাণ্ডাবিলাকৰ মেইনলি এই অংশটো দেখিছেনে, এই অংশটোত যদি কেনেবাকৈ যদি পানী ৰৈ যায়, যদি আপুনি দুপৰীয়া পানী দিছে, তেতিয়া কি হ'ব, এই অংশটো এতিয়া গৰম হৈ আছে, দেখিছেনে? গৰম হৈ থকাৰ কাৰণে কি হ'ব, এই অংশডোখৰত পানী থকাৰ কাৰণে কি হ'ব, পানী টেম্পাৰেচাৰটো বাঢ়ি যোৱাৰ লগে কি হ'ব, এই অংশটো লাহেকৈ গেলি যাব। আৰু গেলি যোৱাৰ কাৰণে এই পৰ্চনটো লাহে লাহে গেলি যাব। গেলি গৈ পিনি কিবা বেক্টেৰিয়েল ইনফেকশ্যন হৈ আমাৰ কি হ'ব, গছজোপা নষ্ট হৈ যাব। আৰু চব বৰষুণ দিয়াৰ পিছতে এই ঘটনাটো ঘটে আচলতে। যেতিয়া বৰষুণ দিয়াৰ পিছতে ডাঙৰকৈ যদি কেনেবাকৈ হাই টেম্পাৰেচাৰ যদি ৰ'দটো দি দিয়ে, আমাৰ এই সমস্যাটো দেখা দিয়ে। আপোনালোকে সেইকাৰণে পানী দিয়াৰ ক্ষেত্ৰত খুব সাৱধান হ'ব। দুপৰীয়া কেতিয়াও পানী নিদিব। আৰু যদি পানী দিবলৈ মন যায়, বা আপোনালোকে যদি এণ্টিফাংগেল বা আপোনালোকে যদি বেলেগ ধৰণৰ যদি ধৰি লওক মাইক্ৰ'নিউট্ৰিয়েণ্ট বা NPK হওক, যিখিনি যদি স্প্ৰে কৰিবলগীয়া হয়, সেইখিনি আপোনালোকে ৰাতিপুৱাতে কৰিব। আৰু ৰাতিপুৱা সময়ত কৰিলে কি হয়, আচলতে টেম্পাৰেচাৰটো কমি থাকে। আৰু ৰাতিপুৱা সোনকালে যদি পানী দি দিয়া হয়, পানীটো সূৰ্য ওলোৱাৰ আগতেই পানীখিনি তলত নিয়ৰ হয় বুলি কয়, যিটো আপোনাৰ অকণমান নিয়ৰ হ'বগৈ। তেনে অৱস্থাত পানী স্প্ৰে কৰিলে ভাল হয় মৰ্ণিঙতে। দেখিছে মই ইয়াতে খুব সুন্দৰ হৈছে অৰ্কিডবিলাক, দেখিছে? আৰু মই এই বস্তুখিনি খুব মন কৰোঁ, যিহেতু চাওক, অৰ্কিড এজোপা তোলাটো বৰ সহজ কথা নহয়। ইয়াক বহুত কষ্ট কৰিব লাগে। কষ্টৰ বিনিময়তে আচলতে অৰ্কিড এজোপা ধুনীয়াকৈ গ্ৰ'থ হয়। ইয়াত দেখিছে মোৰ অৰ্কিডবিলাক মই নেচাৰেলি কৰিবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ। এখন অৰ্কিডৰ অৰণ্য নিচিনা কৰিবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ। মই আচলতে থলুৱা অৰ্কিডবিলাক আৰু যিবিলাক টিচু কালচাৰ অৰ্কিড হয়, সেইখিনিৰ বিষয়ে কাম কৰি আছোঁ। এজোপা হৈ গ'ল ডেনড্ৰবিয়াম বেঞ্চনি। নেচাৰেলি কৰিলে বেছি ভাল হয়। এইখিনি আচলতে আজি আপোনালোকক দিবলগীয়া এটা পৰামৰ্শ বুলি নাভাবোঁ। আচলতে মই যিখিনি কাম কৰি প্ৰেক্টিকেলি পাইছোঁ, সেইখিনি বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া দেখিলে এই গছজোপা চাওক, মই পানী যদি দি দিওঁ এতিয়া টাইমত, ইয়াত পানী ৰৈ যাব। আৰু পানী ৰৈ যোৱাৰ পিছত গোটেই গছজোপা গেলিবলৈ আৰম্ভ হ'ব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।